Hello everyone, welcome to Deepsika's World. চৰ্দি লাগিছে একদম অৱস্থা বেয়া মাহটো দিছে সুধি ধৰিব পাৰিছেই এই কাপোৰযোৰ মোৰ অৰ্ডাৰ আহিছে অৱশ্যে অৰ্ডাৰ মানে ঘৰৰে আৰু পেহীৰ কাৰণে কৰিছোঁ এই কাপোৰযোৰ খুব বেছি ফুলো দিয়া নাই কিন্তু মানে মেখেলাখনো তেনেদৰে কৰিছোঁ তাৰপিছতে চাদৰখনত আপোনালোকে দেখিছিলে এনেকৈ ডাঙৰ ডাঙৰকৈ দুপাহ কৰিছোঁ আৰু মেখেলাখনত যিটো ফুল দিছোঁ তেনেকুৱা ধৰণে ছাইডতো দিছোঁ পিছতে আৰু গোটেই গাতে সেনেকৈ আঁকি মানে সৰু সৰুকৈ এপাহ ফুল দি দিছোঁ দেখিব আপোনালোকে এতিয়া আহকচোন কেনেদৰে কৰিছোঁ অলপমান মই দেখাই দিওঁ এয়া মেখেলাখনত সেনেদৰে প্ৰথম ফুলকেইপাহ বহুৱাই ল'লোঁ তাৰপিছতে বহুৱাই এনেকৈ পেঞ্চিল এডালেৰে পাতবোৰ আঁকি লৈছোঁ যিহেতু আঁকি ল'লে কৰিবলৈ সুবিধা হয় নহ'লে মানে সমান নহ'ব পাৰে এপাহ বেলেগ হৈ যাব পাৰে সেইটো কাৰণে আপোনালোকে আঁকিয়ে ল'ব এনেকৈ আঁকি ল'লে কৰিবলৈ বহুত সুবিধা হয় তাৰপিছতে পাতখিনি এনেকৈ পেঞ্চিলেৰে অঁকাৰ পিছত মেহেন্দি কালাৰটোৱে ফেব্ৰিকৰ মেহেন্দি কালাৰটোৱে গোটেই পাতখিনিও মই এনেকৈ ফিল আপ কৰি ল'লোঁ মেখেলাখনৰ গোটেই ফুল চাৰিপাহ মই এই কাপোৰবোৰ বনাবলৈ মিক্স পাটৰ কাপোৰ ইউজ কৰোঁ আৰু আঠাটো B7000 আঠাটো ইউজ কৰোঁ আপোনালোকে এইটো ল'ব পাৰে মই আগৰ ভিডিঅ'টোতো জনাই দিছোঁ অৱশ্যে দেখাইছোঁ আপোনালোকক আঠাটো আৰু মই কি ইউজ কৰোঁ তো আপোনালোকে মোৰ আগৰ ভিডিঅ'টোতো চাব পাৰিব তাৰপিছতে সেই মেহেন্দি কালাৰটোৱে পাতকেইখিলা ফিল আপ কৰি পেলাই এনেকৈ য'ত মই এনেকৈ আঁচকেইটা মাৰি লৈছিলোঁ যে তাত এনেদৰে হোৱাইট আৰু ৰেড দি পেলাই মই তাত ডটকৈ দি গৈছোঁ এফালে হোৱাইট দিছোঁ এফালে ৰেড দিছোঁ তেনেকৈ আপোনালোকে চাই যাব মানে এটা পাহত যদি এটা চাইডে দিছোঁ হোৱাইটটো এটা পাহত আকৌ বেলেগ এটা চাইডে দিছোঁ তেনেদৰে মিলাই ল'লোঁ দেখিছে এয়া হোৱাইটটো দি হৈ গ'ল তাৰপিছতে এনেকৈ আকৌ ৰেডটোও দি দিছোঁ এয়া ৰেড কালাৰে ডট দি দিছোঁ তেতিয়া মানে ফুলটো অলপ বেছি উজ্জ্বল হৈ গৈছে তেনেদৰে গোটেই আঁচকেইডালত হোৱাইট আৰু ৰেড কালাৰ দি পেলাই এনেকৈ ফিল আপ কৰি ল'লোঁ ডট দি তাৰপাছত সেই একেদৰেই বেলেগ এপাহ ফুলো এনেদৰে মই কমপ্লিট কৰি ল'লোঁ তাৰপিছতে দেখিছেনে মেখেলাখন কমপ্লিট হৈ গ'ল আপোনালোকে কেনেকুৱা দেখিছে মোক কমেণ্ট কৰিব আৰু যদি আপোনালোককো প্ৰয়োজন হয় মোক ক'ব পাৰে মোৰ ইনষ্টাগ্ৰাম আইডিটো হ'ল চুমচুমি340 আৰু মোক ইউটিউবতো আপোনালোকে মেছেজ কৰিব পাৰে কমেণ্ট কৰিব পাৰে তাৰপিছতে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আৰু ফেচবুকতো মোৰ এটা ফেচবুক পেজ আছে দীপশিকাছ হোপ এমব্ৰইডাৰী বুলি তাতো আপোনালোকে মোক ফ'ল' কৰিব পাৰে এয়া তাৰপিছতে এই ফুলকেইপাহত তেনেদৰে গ্লিটাৰটোৱে দি দিছোঁ এই গ্লাছ লগোৱা নাই মই গ্লিটাৰে ইউজ কৰিছোঁ তাৰপিছতে মই মেখেলাখনৰ ইটো ছাইডো কমপ্লিট কৰি ল'লোঁ একেধৰণেই
তাৰপিছত মেখেলাখনো মোৰ কমপ্লিট হৈ গ'ল আৰু চাদৰখনো এয়া দেখিছে এইপা ডাঙৰ ফুল দিছোঁ এটা চাইডে পিছতে অকণমান তাতকৈ সৰু অকণমান আগটোৰ পৰা জাষ্ট অকণমান আঁতৰত দিছোঁ সেইপা আৰু মেখেলাখনত যেনেকৈ ফুল দিছিলোঁ তেনেকৈ চাদৰখনৰ আগ দুটাত দিছোঁ দেখিলেই তাৰপিছতে এয়া এইপা এই ফুলপাহ ধুনীয়াকৈ ল'লে আপোনালোকৰ চাদৰখন মেলি ল'লে বাউসীটোৰ পৰা পৰিব জাপি ল'লেও সেই একেবাৰে লাষ্টৰ কোচটোত পৰিব তাৰপৰা এয়া চাদৰখনৰ একেবাৰে গোটেই চাদৰখনতে সৰু সৰুকৈ এনেকৈ এপাহ ফুল দি দিছোঁ আৰু তাত ফেব্ৰিকেৰে এনেকৈ পাত আঁকি দিছোঁ তাৰপিছতে এয়া মোৰ গোটেই কাপোৰযোৰ কমপ্লিট হৈ গ'ল আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিবচোন আৰু যদি আপোনালোকৰ প্ৰয়োজন হয় তেন্তে মোক লগত যোগাযোগ কৰিব পাৰে তো আজিলৈ ইমানেই আকৌ এযোৰ নতুন কাপোৰৰ ডিজাইন লৈ আহিম আপোনালোকৰ মাজলৈ আপোনালোকেও এইটো ডিজাইন ইউজ কৰি কাপোৰ বনাব পাৰে তো আজিলৈ ইমানেই মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই